নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। পুৱা 7:30 বজাৰ পৰা হ'ব এতিয়াৰ পৰা পাঠদান। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উৎকট গৰমৰ বাবে ৰাজ্যত সলনি হ'ল বিদ্যালয়ৰ সময়সূচী। আগুৱাই দিয়া হৈছে পাঠদানৰ সময়সীমা। পুৱা 7:30 বজাৰ পৰা হ'ব এতিয়াৰ পৰা পাঠদান। নিম্ন প্ৰাথমিক শ্ৰেণীৰ পাঠদান 7:30 বজাৰ পৰা 12টা বজালৈকে হ'ব আৰু এমই আৰু ইউপি স্কুলৰ পাঠদান 7:30 বজাৰ পৰা 12:30 বজালৈকে হ'ব আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান 7:30 বজাৰ পৰা 1টা বজালৈকে হ'ব আৰু যোৰহাট, ধুবুৰী, মাজুলী, শিলচৰ আদিৰ লগতে সকলো জিলাতে পাঠদান আগুৱাই দিয়া হৈছে। সময়সূচী আগুৱাই দিয়াৰ লগতে জাৰি কৰা হৈছে এবাৰ নিৰ্দেশনা। পুৱা প্ৰাপ্ত সভা চাপ পৰি থকা ঠাইত প্ৰেক্ষাগৃহত অথবা শ্ৰেণীকোঠাত হ'ব লাগিব আৰু শ্ৰেণীকোঠাৰ প্ৰতিখন বেঞ্চত 3জনকৈ অধিক ছাত্ৰ-ছাত্ৰী বহিব নোৱাৰিব আৰু বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীৰ সন্মুখত বিশুদ্ধ খোৱা পানী ৰাখিব লাগিব। লগতে শ্ৰেণীকোঠাত কাৰ্যখন ফেন থাকিব লাগিব। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰ আছে ডাঙৰ খবৰ। উৎকট গৰমৰ শীতল পানী খাওঁতে আপুনি সাৱধান হওক, কাৰণ উৎকট গৰমত শীতল পানী খাওঁতে আপুনি সাৱধান হওক। মেট উকলা পানীয় লৈ উত্তপ্ত পৰিস্থিতি আৰু শীতল পানীয় খাওঁতে আপুনি সাৱধান হওক। একাংশ দোকানত ভৰি পৰিছে এনে মেট উকলা পানীৰে আৰু শীতল পানীয়ে সেৱন কৰাৰ পূৰ্বে পৰীক্ষা কৰক আপুনি। পৰাপক্ষত শীতল পানীয়ৰ পৰিৱৰ্তে ডাবৰ পানী খাওক, নহলে কুঁহিয়াৰ ৰস পৰিষ্কাৰ পানী খাওক। আৰু বৰপেটা ৰোডত মেট উকলা সামগ্ৰীক লৈ এইবাৰ উত্তপ্ত পৰিস্থিতি। জনস্বাস্থ্যৰ প্ৰতি বাবুকি কঢ়িয়াই বিক্ৰী কৰি আহিছিল মেট উকলা সামগ্ৰীসমূহ। উৎকট গৰমৰ শীতল পানীয়ে খাওঁতে আপুনি সাৱধান হওক, নহলে পৰিব ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰ আছে ডাঙৰ খবৰ। আপুনি 1250 টকা লাভ কৰিলেনে? চৰকাৰে দিয়া উপহাৰ নাপালে দিয়ক এতিয়াৰ পৰা ঘৰতে বহি অভিযোগ। আৰু অৰুণোদয় বৃদ্ধ পেঞ্চন, দিবংগা বিধৱা পেঞ্চনৰ ধন সোমাল নে আপোনাৰ একাউণ্টত? কোনে হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত দিব অভিযোগ সবিয়ে জানি লওক। চৰকাৰে মুকলি কৰিছে এবাৰ হেল্পলাইন নম্বৰ আৰু লিখি লওক এইকেইটা হেল্পলাইন নম্বৰ 036122370054 আৰু এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। আৰু নতুনকৈ অৰুণোদয় আঁচনিত লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এবাৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে এবাৰ অসম চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধন আৰু দিবংগ আঁচনিৰ ধন জমা হ'ব আজি। ডিবিটি যোগে হিতাধিকাৰীক লাভ কৰিব এই ধন আৰু অৰুণোদয় বৃদ্ধ পেঞ্চন, দিবাংগ বিধৱা পেঞ্চন ধন নোসোমালে আপুনি এতিয়াই দিব পাৰিব অভিযোগ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 10,200 টকালৈকে বৃদ্ধি কৰা হৈছে আশা ছুপাৰভাইজাৰৰ দৰমহা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। 10,200 টকালৈকে বৃদ্ধি কৰাইছে আশা ছুপাৰভাইজাৰৰ দৰমহা। আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ মাননি আৰু ছুপাৰভাইজাৰ সকলে 9,000 টকাৰ সলনি 10,200 টকা লাভ কৰিব মাননি আৰু 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা। ৰাজ্যৰ কেবিনেটৰ এক ডাঙৰ সিদ্ধান্ত। স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত অসম চৰকাৰৰ। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অন্যায় কিয়? উৎকট গৰমত আমচুৰ প্ৰতিবাদী আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অন্যায় কিয়? উৎকট গৰমতে আমচুৰ তীব্ৰ প্ৰতিবাদ। প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশীৰ নামত চলা হাৰাশাস্তি সহ্য কৰা নহ'ব। চৰকাৰৰ পৃষ্ঠপোষকতাতে প্ৰকৃত ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। অসমত বিদেশীৰ নামত মুছলমানক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে আৰু অবৈধ পুছবেক কৰি ন' মেন্স লেণ্ডৰ এৰি দিয়া হৈছে অমানৱীয়। অকল মুছলমান হোৱাৰ বাবে এনে কাৰ্য কৰা হৈছে আৰু অবৈধ পুছবেক কৰি ন' মেন্স লেণ্ড এৰি দিয়া হৈছে অমানৱীয় কাৰ্য। অকল মুছলমান হোৱাৰ বাবে এনে কাৰ্য কৰা হৈছে আৰু বিটিআৰৰ 5খন জিলাৰ 16জন ধৰ্মীয় সংখ্যালঘুক এতিয়াও নিৰুদ্দেশ হৈ আছে। এটা পৰিয়ালত 10জন ভাৰতীয় অথচ এজন বিদেশী হ'ব কেনেকৈ? চৰকাৰৰ বিৰুদ্ধে 25 জুনত গুৱাহাটীত চলত হ'ব তীব্ৰ প্ৰতিবাদ আৰু 21 জুলাইত যন্তৰ মন্তৰত হ'ব প্ৰতিবাদ। প্ৰখৰ ৰ'দ আৰু গৰমকো নেওচি চালাকাটি ঈদগাহত ময়দানত এইবাৰ তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ খবৰটোলৈ। আমাৰ 7 নম্বৰ খবৰত আছে ডাঙৰ খবৰ। দেশজুৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ, গৰমে ল'ব ভয়ংকৰ ৰূপ। সাৱধান, জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। দেশজুৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে ধৰিছে। অসমতো প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। সমগ্ৰ দেশতে জাৰি কৰা হৈছে এইবাৰ হাই এলাৰ্ট। গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি। দেশত ক্ৰমাই ঊৰ্ধ্বগামী পাৰাস্তম্ভ, অসমতো হাহাকাৰ পৰিস্থিতি আৰু 47.3 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে উষ্ণতা আৰু দেশৰ অধিকাংশ ৰাজ্যত শীতবেগ লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট গুৱাহাটীত 34 ডিগ্ৰী নগাঁৱত 34 ডিগ্ৰী আৰু হোজাইত 34 ডিগ্ৰী লগতে ডিব্ৰুগড়ত 36 ডিগ্ৰী ৰ'দ